নমস্কাৰ আজি মতলীয়া নিউজ চেনেলত আপোনালোকক স্বাগত জনাইছোঁ মই খুশিৰ বলি আজি অসমৰ তিনিজন বিশিষ্ট ব্যক্তি আমাৰ এই মঞ্চত আজি উপবিষ্ট হৈছে তেখেতসকল বৰ্তমান অসমত বিৰাটে চৰ্চাৰ বিষয়ত আছে মোৰ বাওঁফালে আছে মই চিনাকি কৰাই দিব বিচাৰিছোঁ আৰকেডি ডাঙৰীয়া আমাৰ এজন অসমৰ মাফিয়া গেঙৰ লিডাৰ তেখেত অসমৰ পৰা আজিলৈকে প্ৰায় 100টাতকৈ অধিক নিগনি সৰবৰাহ কৰি বৰ্তমান চৰ্চাত আহি পৰিছে আৰু আনফালে আছে মই দ্বিতীয়তে চিনাকি কৰাই দিব বিচাৰিছোঁ মোৰ বাওঁফালে এজন এষ্ট্ৰলজাৰ আজি যুগত মডাৰ্ণ বাবা বুলি কোৱা হয় তেখেতৰ নাম হৈছে মোহনলাল চৌধুৰী আৰু আনফালে এজন আছে বিশিষ্ট অসমৰ সমাজকৰ্মী তেখেতে অসমৰ মাইকী মানুহৰ মাজত বিশেষভাৱে চৰ্চিত তেখেত হৈছে কুলজ্যোতি বৰুৱা নমস্কাৰ পোনপ্ৰথমে মই যাব বিচাৰিম আমাৰ আৰকেডি ডাঙৰীয়াৰ ওচৰলৈ যিজন মাফিয়া গেঙৰ লিডাৰ তাত প্ৰথমে আপুনি জনাব আপুনি এই বিষয়ে আপুনি কি ক'ব বিচাৰিব যিহেতু আপুনি বৰ্তমান সময়ত বহুত চৰ্চা আহিছে ক'ব কি বিচাৰিব দাদা দাদা কওক কিবা দাদা দাদা খং উঠিছে চাগে আপুনি কওক বৰ্তমান যুগত আপুনি যিহেতু ভাইৰেল হৈ গৈছে মডাৰ্ণ বাবা হিচাপে নৱপ্ৰজন্মৰ আপোনাক ফ'ল' কৰি আহিছে আপুনি কি ক'ব বিচাৰিব হয় নমস্কাৰ আজিকালি মানুহবোৰে চহৰমুখী আৰু আধুনিক হৈ পৰিছে আৰু মানুহবোৰে এই আধুনিকতাৰ যুগত মানুহবোৰ আধুনিক হৈ পৰিছে মানে আধুনিক হ'ব বিচাৰিছে আৰু মানুহবোৰে মোক দেখায় আৰু মই চাওঁ কি মানে হাত চাওঁ হয় মানুহে যে আপোনাক দেখায় মানে মানুহে যিখন আপোনাক হাত দেখায় আজিলৈকে মানুহে প্ৰমাণ পাইছেনে মানে কিবা কিবি ফল পাইছেনে তেওঁলোকে বিশ্ববোৰ পাইছেনে আজিলৈকে হয় হয় নিশ্চয় পাইছে কি পাইছে আৰে মানুহে পাইছে মানে ফলাফল মানুহে পাইছে মোক কিয় কৈছে আৰে মই কৈছো ন আৰে আপুনি কৈছে মোক কিয় কৈছে মানে দাদা আপুনি তেখেতক সোধাৰ বাবেহে তেখেতে কৈছে তই কোনটি তই মাজতে মাত দিছ যে দাদা মোক কোন যদি আপুনি মোক ইণ্টাৰভিউ ল'বলৈ মাতি আনিছিলে চৰি 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 এই মাজতে যে মোৰ পাহৰি যোৱা বেমাৰটো আছে যে ইয়াতে চাফা কৰি দিম যে কিয় কেলে নিগনি নাই নাই চিন্তা কৰিব নালাগে এইটো মোৰ ট্ৰাইলৰ হয় নাপায় দেই মানুহে মৰা কথা ক'ব নাপায় বাবা তোক কৈছো নি দেই একেবাৰে ভৰাই দিওঁ নি হ'ব হ'ব দাদা শান্ত হওক দাদা শান্ত হওক এতিয়া তেখেতক ভৰাব নালাগে এইবোৰ বেয়া কথা মানুহে দেখাকে ভৰাব নাপায় নহয় কি মানে ভৰাব কি ভৰাব আপুনি তেখেতক সেইটো মই টেগা ভৰাই দিয়া কথাই কৈছো ডেগা বুঢ়া কথা কৈছিলে মই আকৌ দাদা চলো আৰম্ভ কৰো নেকি আকৌ ভৰাই দিম বে কুলজ্যোতি ডাঙৰীয়া আপুনি যে বৰ্তমান ৰাইজৰ মাজত সুলভ মূল্যত গেলা চুলাই যোগান কৰি আছে তাৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব হয় চাওক বৰ্তমান চৰকাৰে মদৰ দাম যথেষ্ট বঢ়াই দিছে তেনেস্থলত কিছুমান বনাইয়ে মদ এৰি চলিবলগীয়া হৈছে সেয়েহে ৰাতি ৰাতি কম দামতে মই দিওঁ মানে কি দিয়ে মানে মদ চুলাই কম দামতে মই দিওঁ ইয়ৰ লোকৰ নিচিনা মানুহৰ কাৰণে আজিকালি যুগত মাইকী মানুহবোৰৰ শান্তি নাই মদ বেয়া বস্তু ইয়াৰ পৰা যিমান আঁতৰি থকা সিমান ভাল মই কওঁ চৰকাৰক যে মদ নেখাব কি একেবাৰে বন্ধই কৰি দিব লাগে ভৰাই দিওঁ নেকি দাদা আপুনি ভৰাব লাগে তেখেতক মই ভৰাই দিম এতিয়া কি মানে তিনি গোটেই মদৰ ভিতৰত ভৰাই লৈ জানে গম পাইনে দাদা দিনটো ইমান কাম কৰি আহোঁ ৰাতি যদি অকণমান মদ খাব নাপাওঁ দিনটো যদি নিতিয়াওঁ ভাল লাগে জানো কওকচোন এইজনী আকৌ মদ বন্ধ কৰিবলৈ আহিছে গম পাইছে তাকে পাই ৰাতি মাংস খোৱাৰ পিছত চেলেক এটা মাৰিবলৈ পালে ভালেই লাগে কাকছে কিবা সেই ৰাতি আকৌ মই মানে পেটটো মৰাৰ পিছত চাকনাখন চেলেকি কি ভাল লাগে সেইটো চিনেগা কথা কৈছে কি ভাবিছিলি এইজনে কিন্তু কম বস্তু নহয় কিবা ভাবিছিলে বাৰু আৰকেডি ডাঙৰীয়া আপুনি যে হাফিয়া গেংটো লিডাৰ তাৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব আমাৰ ৰাইজক নকওঁ কেলে নক'ব ক'বই লাগিব আপোনাক ক'ব কাৰণে মানে নহয় আপুনি ক'বই লাগিব কথা দাদা কওক আকৌ দাদা চাওকচোন তেখেত একো নকয় চাওকচোন তেখেতে চাই আছে কি চাইছে কাক চাইছে কিয় চাইছে তেখেতে আপোনাক চাই আছে
আপুনি যি সুধিব আছে মোকে সুধক। আচ্ছা দাদা, আপুনি কওকচোন, আজিলৈকে আপুনি মতা মানুহৰ হাত বেছি চাইছে নে মাইকী মানুহৰ চাইছে? মই ন মতা মানুহ আৰু মাইকী মানুহ চবৰে চাইছো, কিন্তু ন মাইকী মানুহ চাই বিৰাট মজা লাগে। তাৰ যিহে কোমল, কি কোমল? মানে হাতখনৰ কথা কৈছো দেই, হাতখন। প্ৰক্ৰিয়াটো সেই মাইকী মানুহৰ হাতে চাই কোমলকৈ পিটিকে যে যেতিয়া মই সুধো আপুনি একো নকয়, আৰু যেতিয়া মই একো নকওঁ আমি বেলেগে কথা পাতি থাকো, আপুনি মাজতে যে মাত খাৰ দিয়ে কিয়? আৰু যেতিয়া মই সুধো আপুনি ভেগা বুলি চাই থাকে, কি বুলি ভাবিছে আপুনি? আপোনাক এতিয়া মই গতি উলিয়াই দিম কিন্তু। কাক গতে উলিয়াবি তই? আপোনাক কোৱা নাই। নোকোৱাই ভাল, নহ'লে ভৰাই দিম। দাদা শ্ব'টো শেষ কৰিব হ'ল। কি শেষ কৰিব হ'লেই? শ্ব'টো আৰম্ভই কৰিব নাপালো ভালদৰে। এই অলগদ্ধকেইটা মূৰ্খৰ পৰা এটা একো নকয় ভেবালৈকে চাই থাকিব, এটা মদৰ চোলাই দোকানী আৰু এটা হাত চাই। এই উল্টা পুল্টা কৰি থাকোঁতে গ'ল সিহঁতৰ। শ্ব'টো আৰম্ভই কৰিব নাপালো মূৰ্খকেইটা অলগদ্ধকেইটাৰ পৰা। কাক তেনেকৈ কথা চলে? গৰু তোক কৈছো। তো ৰাইজ, আজি আমি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছো। ধন্যবাদ। ঐ বলি, ঐ ঘৰ কমাই